ৰৈ ৰৈ বিনালে আচলতে এইখন কি ফিল্ম কি ৰহস্য আছে সঁচাকৈ ময়ো মানে ধৰিবই পৰা নাছিলোঁ কিন্তু হয় মানে এই ৰৈ ৰৈ বিনালে ফিল্মখনত জুবিনদাৰ মানে সকলো আঁৰৰ কাহিনীবোৰ মানে জুবিনদাৰ কি হ'বলৈ গৈ আছিল এই ফিল্মখনত সকলো কাহিনী আপোনালোকে দেখা পাব আচলতে ময়ো ধৰিব পৰা নাছিলোঁ ফিল্মখন চাম বহুতবাৰ চাম আৰু সকলোৱে যাতে এই ফিল্মখন ছাপোৰ্ট কৰে যাতে অসমৰ এছামিজ ফিল্মৰ ভিতৰত যাতে এই জুবিনদাৰ ৰৈ ৰৈ বিনালে এখন নাম্বাৰ 1ত থাকে সেইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল আৰু সকলোৱে যাতে ছাপোৰ্ট কৰে কাৰণ জুবিনদাৰ মানে জীৱনত কি কাহিনী হ'বলৈ গৈ আছে এই ফিল্মখনত আপোনালোকে আচল ৰহস্য পাব আৰু এই ফিল্মখন আচলতে জুবিনদাৰ স্মৃতিৰ লগত বহুত জড়িত আছে গতিকে এই ফিল্মখনক সকলোৱে ছাপোৰ্ট কৰিব সকলোৱে চাব সকলোৱে মৰম দিব আৰু আমাৰ জুবিনদা আমাৰ মাজত নাই জুবিনদা যাতে মানে জুবিনদাৰ যাতে আত্মাই চিৰদিন যাতে শান্তিত থাকে সেয়ে কামনা কৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব জুবিনদা যাতে ভালে কুশলে থাকে আৰু এই ফিল্মখন আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰিব যাতে অল অসমৰ বুলিয়ে নহয় অল ভাৰতবৰ্ষত যাতে নাম্বাৰ 1ত থাকে সেয়ে মোৰ অনুৰোধ আপোনালোকে ছাপোৰ্ট কৰি যাব এই ফিল্মখন আচল ৰহস্য এই ফিল্মখনত আছে সঁচাকৈ ধামাকা ফিল্ম এই ফিল্মখন